নেলি হত্যাকাণ্ড আটাইতকৈ ঘৃণনীয় এক হত্যাকাণ্ড সংখ্যালঘু মুছলমানৰ ওপৰত পৰিকল্পিত এক ভয়ংকৰ গণহত্যা হত্যাকাণ্ডৰ পূৰ্বাভাস পায়ো মৰিগাঁও আৰু জাগিৰোড আৰক্ষীয়ে গ্ৰহণ কৰা নাছিল কোনো ব্যৱস্থা 6 ঘণ্টা ধৰি চলা এই হত্যালীলাত মৃত্যু হৈছিল 2191 জন লোকৰ য'ত শিশু আৰু মহিলাৰ সংখ্যা বেছি সমগ্ৰ বিশ্বৰ দৃষ্টিত অসমক চিৰদিনৰ বাবে কলংকৃত কৰা এক গণহত্যা নগাঁও জিলাৰ নেলিত সংঘটিত হৈছিল সন্দেহজনক অবৈধ অনুপ্ৰৱেশকাৰীৰ হত্যাকাণ্ড 18 ফেব্ৰুৱাৰীৰ দিনা 6 ঘণ্টা জুৰি চলাই হত্যালীলাত 2191 জন লোকৰ প্ৰাণ গৈছিল উল্লেখযোগ্য যে ঐতিহাসিক অসম আন্দোলনৰ সময়ত নেলিৰ লগতে নগাবন্ধা মুকালমুৱা গহপুৰ চাউলখোৱা আৰু বিভিন্ন ঠাইত হত্যাকাণ্ড সংঘটিত হৈছিল সমগ্ৰ বিশ্বৰ দৃষ্টিত অসমক চিৰদিনৰ বাবে কলংকিত কৰা সংখ্যালঘু মুছলমানৰ ওপৰত পৰিকল্পিত এক ভয়ংকৰ গণহত্যাকাণ্ড 1983 চনৰ 18 ফেব্ৰুৱাৰী তাৰিখে নগাঁও জিলাৰ নেলি অঞ্চলত সংঘটিত হোৱা গণহত্যাৰ সমগ্ৰ বিশ্বতে বহুলভাৱে আলোচিত হৈছিল অসম আন্দোলনৰ নেতাসকলে অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই নিদিয়া পৰ্যন্ত নিৰ্বাচন স্থগিত ৰাখিবলৈ চৰকাৰক অনুৰোধ জনাইছিল কিন্তু চৰকাৰে নিৰ্বাচন পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাত ৰাজ্যজুৰি ব্যাপক গণ আন্দোলনৰ সূত্ৰপাত ঘটিছিল নেলিত যি হত্যাকাণ্ড সংঘটিত হ'ব সেয়া জানিছিল প্ৰশাসনে নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জহিৰুদ্দিন আহমেদে 1983 চনৰ 15 ফেব্ৰুৱাৰী জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছিল নেলিক আগুৰি 1000 অসমীয়া লোকে মাৰণাস্ত্ৰসহ ঢোল-খোল বজাই সমবেত হৈছে কিন্তু কোনোৱেও গুৰুত্ব নিদিলে এই বাৰ্তাত যাৰ ফলত এই হত্যাকাণ্ডত 2000ৰো অধিক লোকৰ মৃত্যু হয় নেলি অঞ্চলত সংঘটিত হোৱা গণহত্যাৰ ভুক্তভোগীয়ে 688টা গোচৰ ৰুজু কৰিছিল আৰু চৰকাৰে ভুক্তভোগীসকলক সামান্য পৰিমাণৰ ক্ষতিপূৰণ দিয়েই দায় সাৰিল ভুক্তভোগীসকলে আজিলৈকে নাপালে উচিত ন্যায় এখন দেশৰ এটা সম্প্ৰদায়ৰ লোকে আন এটা সম্প্ৰদায়ৰ লোকক এইদৰেই হত্যা কৰাৰ দৃষ্টান্ত বিশ্বৰ ইতিহাসতে সঁচাকৈ বিৰল ব্যুৰ ৰিপৰ্ট নিউজ 100